তো নমস্কাৰ কৃষক বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু মই আজি আহিছোঁ মোৰ নিজৰে খেতি, মোৰ নিজৰে বস্তিত অকণমান খেতি কৰিছোঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। তো আজি আপোনালোকক দেখাম যে জিকাত কি ধৰণে পোক লাগে আৰু সেই পোকৰ পৰা কিমান কি বেমাৰ হ'ব পাৰে। তো আজি গোটেইখিনি আলোচনা আপোনালোকক কৰিম। তো আৰু আপোনালোকক দেখাই আছোঁ জিকা বেকা হ'লে জিকাবিলাক কেনেকৈ চিধা কৰে আৰু জিকাবিলাকত কি ধৰণে মেডিচিন দিলে সেই মেডিচিনৰ ফলত জিকাবিলাক বহুত বেছি ফল উৎপাদন কৰিব পাৰে। তো সেইবিলাক সকলোখিনি আপোনালোকৰ আগত আজি আলোচনা কৰিম। তো আপোনালোকে চাই থাকক। এইডাল জিকা চাওক আপোনালোকে, এইডাল জিকা আজি 2 মাহ হ'ব আৰু বেছি দিন নাই। তো এইডাল জিকাত যিখিনি ফল ধৰিছে বা ফচল আহিছে এতিয়ালৈকে ঠিকে আছে, আৰু বেছি ইহঁতৰ ফচল আহিব, যাৰ কাৰণে মই ইহঁতক মেডিচিন দি আছোঁ। তো সদায় মেডিচিন দিব নালাগে বাৰু, সপ্তাহত এদিন বা 15-20 দিনৰ মূৰত এদিন দিলেও হৈ যায় গছডাল ভালে ৰাখিবৰ কাৰণে। তো ইয়াত যথেষ্ট ধৰণে জিকা লাগিছে। এই জিকাটো আৰু জিকা কেনেকৈ, এই জিকাটো আছিলে বেকা, মানে অলপ তেৰা হৈ গৈছিল, আৰু সেই জিকাটো মই কেনেকৈ চিধা কৰিছোঁ, কি কৰিছোঁ, সকলোখিনি আপোনালোকে এই ভিডিঅ'টোত দেখাই আছোঁ। চাই থাকক। আৰু যদি নতুনকৈ আহিছে ভিডিঅ'টোত প্লিজ লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব যদি কিবা বুজি পোৱা নাই। বেকা হৈ গ'লে আপোনালোকৰ মেইন প্ৰব্লেমটো কি হয়, যেনে বেপাৰী নেনে। তো যদি আপোনাৰ বহুত জিকা লাগিছে, ধৰক বহুত জিকা লাগিছে, আৰু সেই জিকাৰ মাজত যিকেইটা আপোনালোকৰ বেকা তেৰা বেকা সেইকিলা জিকা থাকে, সেই জিকাবিলাক কিন্তু কোনো বেপাৰী আপোনালোক নিনিয়ে, আৰু নিয়ে যদিও বহুত কম দামত লৈ যাব। তো সেই জিকাবোৰ কেনেকৈনো আমি চিধা কৰোঁ আপোনালোকক সেইটোও দেখাম, যিটো আপোনালোকক বেলেগে দেখা নাই আৰু সেইটো মোৰ তাত দেখা পাব। তো আপোনালোকে চাওক, মই দেখাই আছোঁ। এই জিকাটো চাওক, এই জিকাটো আগতে এনেকুৱা এটা ভাইজ আছিলে, আৰু এতিয়া চাওক এই জিকাটো কিমানখিনি চিধা হৈ গৈছে, আৰু এইটো ধুনীয়াকৈ চিধা হৈ আহি যাব। আৰু মই বহুতখিনি জিকা এনেকৈ চিধাও কৰিছোঁ, আৰু কেনেকৈনো চিধা কৰিছোঁ সেইটো আপোনালোকক দেখাইছোঁ, আহক। তো এইটো চাওক, এইটো যে টোপোলা ওলমাই দিয়া আছে, এইটোৰ ভিতৰত মাটি আছে, আৰু আপোনালোকে চাব মাটিখিনি ভৰোৱাৰ আগত যাতে জিকাটো ফুলুকি নপৰে। আৰু এই জিকাটো চাওক, এই জিকাটো মই পৰহি দিছিলোঁ, আৰু আজি হ'ল 2 দিন, আৰু এই 2 দিনৰ ভিতৰত জিকাটো কিমানখিনি চিধা হৈছে। আৰু কাইলৈ মই এইটো খুলি দিম, খুলি দিয়াৰ পিছত আপোনালোকক দেখাম যে এই জিকাটো কিমানখিনি চিধা হৈ যায়। তো আৰু তাতকৈ ডাঙৰ কথা হ'ল মানে পোক। এতিয়া মই আচল কথাত আহিছোঁ, পোক। যিটো পোক মানে আপোনাৰ ধৰক হালধীয়া পোক পৰিব, হালধীয়া পোকটো পৰি পেলাই আপোনালোকৰ এই পাতবিলাক নষ্ট কৰি পেলাই। এই পাতবিলাক এতিয়া যিমানখিনি ভাল দেখা পাইছে, এই ভাল পাতখিনি মানে বহুত বেছি বেয়া কৰি পেলাই সিহঁতে, আৰু মানে বহুত ডেঞ্জাৰ পোকা বুলি ক'ব পাৰি এইটোক, হালধীয়া পোকা। আৰু এটা বেয়া বস্তু আহে, মানে সেই পোকটো মানে বৰল টাইপৰ পোক, মানে যিটো মানে আপোনাৰ আমাৰ মৌ-মাখিৰ নিচিনা সেইটো পোক। আপোনাৰ যেনেকুৱা ধৰক এইটো জিকা দেখিছেনে, এইটো জিকাত এইটো পানীটো দেখিছেনে, এই পানীটো ফুটাই পেলাই এই জিকাটো বেয়া কৰি পেলাই সিহঁতে মানে। আৰু সেইটোৰ কাৰণে আপোনালোকে এটা বস্তু কৰিব পাৰে, আৰু সেইটো বস্তু হৈছে এইটো চাওক, এইটো হৈছে ইয়াত পোক চাওক কিমানখিনি পোক পৰি আছে, ইয়াত দেখা পাইছে আপোনালোকে পোক কিমান পৰি আছে। এইটোৰ ভিতৰত এখন বিস্কুট থাকে, আৰু বিস্কুটখনত মেডিচিন থাকে। সেই মেডিচিনখিনি মানে ইহঁতৰ মানে শোষণ কৰি আনে, যে যিমান দূৰত নাথাকক এইখিনি জেগাৰ যিখিনি মৌ-মাখি থাকে বা যিখিনি বৰল টাইপৰ পোক থাকে, সেইখিনি গোটেইখিনি আহি ইয়াৰ ভিতৰত সোমাই যায় আৰু ইয়াত মৃত্যুবৰণ কৰে। তো এইটো এটা ভাল হেৰি, যদি আপোনালোকে ব্যৱহাৰ কৰিব খোজে, এইটো বজাৰত পাই যাব। খুব বেছি দাম নহয়, বাটো 100-150 টকাত পাই যাব আপোনালোকে, কিন্তু বহুত ইউজফুল হয় এইটো বস্তু। তো ভাল। আৰু আপোনালোকে যদি পোকৰ পৰা বহুত হেৰি হ'ব খোজে, তেতিয়াহ'লে এনেকুৱা বস্তু ব্যৱহাৰ কৰিব লাগিব। আৰু আপোনালোকে যদি এনেকুৱা বস্তু ব্যৱহাৰ নকৰে, আপোনালোকে মেডিচিন ব্যৱহাৰ কৰিম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে ট্ৰাইচেল অথবা আলফা নামৰ যিটো মেডিচিন আছে, লিকুইড হয়, সেইটো আপোনালোকে ব্যৱহাৰ কৰিব, ভাল ৰিজাল্টে পাব আপোনালোকে। কৰিছিলোঁ এটা জিকা, বহুতখিনি জিকা আছে এনেকৈ মানে যিখিনি মানে বহুত বেছি বেয়া হৈ গৈছিল। আৰু যদি আপোনালোকে ধৰক পোক পতংগৰ কাৰণে ধৰক আপুনি সেইটো বস্তু কিনিব খোজা নাই, মানে সেই যিটো মই দেখালোঁ বাকচটো, সেইটো কিনিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এনেকৈও কৰিব পাৰে। এনেকৈ প্লাষ্টিক মেৰাই দি থৈ দিলেই হ'ল। মোৰ ধৰক এতিয়া অলপ দূৰত আছে সেইটোৰ কাৰণে এইখিনিত মই সেইটো বস্তু অনা নাই কাৰণে এইটোত বস্তুত মই ধুনীয়াকৈ প্লাষ্টিকটো মেৰাই থৈ দিছোঁ, যিটোৰ কাৰণে ইয়াত বৰল আহিলেও ওপৰতহে কামুৰি থাকিব। কিন্তু আপুনি জিকাটোত চাওক, জিকাটোত কোনো ধৰণৰ হেৰি নকৰে, আৰু জিকাটো কিমান ধুনীয়াকৈ হেৰি ওলাই আহিছে। তো চাওক, এনেকৈ প্লাষ্টিকখন মেৰাই থৈ দিব, প্লাষ্টিকখন মেৰাই থৈ দিলেই ইয়াৰ ভিতৰত বৰলটো যাব নোৱাৰে, গতিকে জিকাটো সুৰক্ষিত হৈ থাকে, সেইটোৱে কথা। আৰু চাওক, এইবিলাক নতুন পুলি দিয়া হৈছে, এইবিলাক নতুন দিয়া হৈছে। আৰু মোৰ জিকাটোৰ বিধ হৈছে আপোনাৰ মল্লিকা F1। তো মল্লিকা F1 মই কৰি পোৱা নাছিলোঁ, তো এইবাৰ প্ৰথম কৰিছোঁ, সেই হিচাপত মই বেয়া পোৱা নাই বাৰু। তো চাওঁ আৰু কিমানখিনিনো
কি কৰিব পাৰোঁ। আৰু ইয়াত মেইন কাৰণটো হৈছে আপুনি কিন্তু লাগি থাকিব লাগিব। আপুনি যদি লাগি থাকে এটা বস্তু, যিকোনো বস্তুৱে আপুনি যদি সেইটো বস্তুত লাগি থাকিব পাৰে ন, তো সেই বস্তুটো বেছি বেছি আপোনাক তাৰমানে ফচল দিব। বা ইয়াত চাওক, মোৰ ইয়াত বন গৈছে, মই এইবিলাক গোটেই চাফা কৰি দিলোঁ, এইবিলাক চাফা কৰি থাকোঁ, তাৰে মাজত ভিডিঅ'টোও বনাইছোঁ। আজি প্ৰথম হিচাপত আপোনালোকে মৰম দিব বুলি মই আশা কৰিছোঁ। তো সেনেকুৱা মানে আপুনি যেনে ধৰক এই এটা পোক, এইটো চাওক জিকাটো কেনেকুৱা হালধীয়া হৈ গৈছে। তো এইটো মই এতিয়া ছিঙি দিম, তো মই এইটো এতিয়া ছিঙি দিম, নখেদি ছিঙি দিওঁ, একো নাই। তো এইটো জিকা চাওক আপোনালোকে, এইটো জিকা কেনেকুৱা হালধীয়া পৰি গৈছে। তো এইটো জিকাৰ ভিতৰত মানে এই যে ফুলটো থাকে, এই ফুলটোৰ ভিতৰত বহুতখিনি মানে বস্তুটোত এটা যিটো আমাৰ এই পৰুৱা বুলি ক'লোঁ মই, যিটো মানে মাখি পৰুৱা বুলি ক'লোঁ, সেই যিটো পোক থাকে সেইটো পোকে মানে ইয়াত খুচি দিয়ে। খুচি দিয়াৰ ভিতৰত ইহঁতৰ যিটো কলিটোত হালধীয়া বৰণৰ সেই হৈ যায়। আৰু ইয়াৰ ভিতৰত যেতিয়া তাৰ হৰমানুখিনি সোমাই যায়, মানে তাৰ বেয়া বস্তুখিনি সোমাই যায়, সোমাই যোৱাৰ পিছত জিকাটো এনেকুৱা ফুলে। আৰু এই জিকাটো শোধন কৰিবৰ কাৰণে আপোনালোকে এই জিকাটো ধুনীয়াকৈ ল'ব, যিখিনি বেয়া কলি আছে সেইখিনি গোটাই উলিয়াই পেলাই এখন মানে বাগানৰ পৰা বহুত দূৰত পুতি থ'ব। পুতি থ'লে সেইটো বস্তু মানে ইয়াৰ ভিতৰত থকা বস্তুখিনি ওলাই আহিব নোৱাৰে। তো এইটো পোক মৰাৰো এটা ভাল হেৰি আছে। আপোনালোকক যদি মেডিচিন মাৰিব নোখোজে, মেডিচিন মাৰিব নোখোজাবোৰৰ কাৰণে কৈ আছোঁ মই এতিয়া বৰ্তমান। কাৰণ জিকা কৰিব খুজিলে বেছি টকা খৰচ কৰি পেলাই যদি সেইখিনি টকা নাপায়, মানুহে বেয়া পাব, বেয়া লাগে বা মোৰো বেয়া লাগিব। তো সেইটোৰ কাৰণে কৈছোঁ, আপোনালোকে হয়তো ৰাতিপুৱা নতুবা গধূলি টাইমখিনিত মানে ধৰক 4টা-3টা বজাত ৰ'দ নথকা টাইমত আপোনালোকে জিকাৰ মাজত, যোনখিনিত গছৰ কাষত নিদিব, জিকাৰ মাজত আপোনালোকে একুৰা জুই ধৰি দিব। আৰু যিকুৰা মানে জুই নহয়, একুৰা ধোঁৱা হ'ব লাগিব। ধোঁৱাখিনি যেতিয়া আপোনাৰ গোটেই জিকাখিনিত আৱৰি যাব, তো তেতিয়া পোকবিলাক অট'মেটিকলি নোহোৱা হৈ যাব। তো আৰু যদি আপোনালোকে ভাবিছে যে মই সেইবিলাক নকৰোঁ, মই মেডিচিন মাৰিম, তো মেডিচিন আপোনালোকে মাৰিব পাৰে। যেনে ধৰক মোৰ কাষত এটা আছে, আপোনালোকক মই দেখাই আছোঁ। এইটো হৈছে চাক্কা, এইটো হৈছে চাক্কা। ইয়াত চাক্কাটো এইটো যদি আপুনি 1 লিটাৰ পানীত মানে হাফ চামুচেদি যেতিয়া আপোনালোকে মাৰি দিয়ে, তো তেতিয়া আপোনালোকৰ গুণাগুণখিনি বহুত বেছি ভাল পাব। আৰু কোনো পোক পতংগৰ আপোনাক ক্ষতি কৰিব নোৱাৰে জিকাখিনি। যদি আপোনালোকে জিকাত বেছি ফচল পাব খুজিছে বা বহুত বেছি হেৰি পাব খুজিছে, তো আপোনালোকে এটা বস্তু ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ ঘৰত পেলনীয়া যিবিলাক কল থাকে, কলৰ বাকলিবিলাক আপুনি পেলাই নিদি সেই বাকলিবিলাক ধুনীয়াকৈ এজেগাত সংগ্ৰহ কৰি ৰাখিব। সেই সংগ্ৰহ কৰা বস্তুখিনি আৰু পিঁয়াজৰ বাকল, এই পিঁয়াজৰ বাকল, কলৰ বাকলি আৰু ইক্কা নামৰ এটা ঔষধ আছে, ইক্কা নামৰ ঔষধটো আপুনি এচামুচ দিব পানীত, আৰু পিঁয়াজৰ বাকলিটো তিয়াই থাকিব। সেই তিয়াই পানীখিনিত আপোনালোকে পূৰা গোটেইখিনি মিক্স কৰি পেলাই গছত স্প্ৰে কৰি দিব। সপ্তাহত এদিন চাব আপোনালোকে আগতকৈ গছত ফলৰ উৎপাদন বেছি হৈ গৈছে। তো মানে এইবিলাক এক্সপেৰিমেণ্ট কৰি থাকিব লাগে, যেনেকৈ মই ধৰক এতিয়া কৰি আছোঁ। তো আৰু কৈ দিওঁ, নেক্সট ভিডিঅ'টো আপোনালোকক ক'ম কি হয়, কেনেকৈ কৰিব লাগে, কি কৰিব লাগে। আৰু এনেকৈ চাং পাতি দিব। এইখন চাং বহুতেই ধৰক ইয়াত ৰছী টানি দিয়ে, ময়ো ৰছী দিছোঁ ইয়াত কেইডালমান এনেকৈ। কিন্তু চাঙত দিলে বেছি ভাল হৈ যায়, মানে কি জিকাবিলাক ধুনীয়াকৈ মানে স্পেচ পাই যায়, মানে লতাবিলাক আগুৱাই যাব পাৰে। আৰু জিকাত ফাৰ্ষ্ট কাটিং, ছেকেণ্ড কাটিং, থাৰ্ড কাটিং, 3G কাটিং এইবিলাক আপুনি দিব লাগিব। নহ'লে গছবিলাক চাওক, মোৰ গছবিলাক চাওক কি ধুনীয়াকৈ এটা ষ্টেপত গৈ আছে, য'ত কোনো এনেকৈ বাঢ়ি যোৱা নাই বা বহুত বেছি জপোনা হৈ যোৱা নাই। মানে সেইটোৰ কথা হৈছে কি, মই গছবিলাকৰ এই যোনবিলাক আগ থাকে ন, যোনবিলাক 1G, 2G, 3G সেইবিলাক কাট মই দি থাকোঁ। সেইটোৰ কাৰণে ধৰক গছবিলাক ধুনীয়া এটা হেৰি হৈছে। আৰু যিবিলাক গছ ওপৰত যাব লাগে সেইবিলাক লতা ওপৰত গুচি গৈছে, ওপৰত যোৱাবিলাক ওপৰত গৈছে, আৰু তলত থকাবোৰ তলত থাকিছে। কিন্তু লতা আপুনি চাওক, গছ এডালতো আপুনি ঘূৰাই দিয়া আবাৰ গোটেইখিনি, একডাল গছতো আপুনি ধুনীয়াকৈ মানে সেই বস্তুটো নাপায়, যে লুটুং পুটুং বস্তুখিনি আপুনি নাপায়। ধুনীয়াকৈ চিজিল হিচাপত দি থৈ দিয়া আছে। আৰু আপোনালোকে হয়তো ভাবিব পাৰে যে মোৰ পিছফালে এইযোৰ কি, সেইডাল মানে সেই আৰু মানুহৰ আহি নজৰ পাতি এনেকৈ কিবা কিবি লাগে। আৰু মাহঁতে দি থৈ দিছে, আৰু এইটো মাহঁতে দিছে মানে কিবা ভাল হেৰিৰ কাৰণে দিছে, সেইটোৰ কাৰণে মই সিমান বেছি সেই কৰা নাই। তো আপোনালোকেও বেছি সেই নকৰিব এইটোৰ পিছত থকাৰ কাৰণে। তো যদি ভুল হৈছে এইটো নেক্সট টাইমৰ পৰা মই এডাল গুচাই দিম। তো এইখিনিয়ে আছিল। আৰু যদি আপোনালোকক নেক্সট কিবা বেলেগ ভিডিঅ' লাগে, তিয়হৰ ওপৰত হওক বা ভেন্দিৰ ওপৰত হওক, কি যিকোনো হেৰিত লাগে, তো মোক কমেণ্ট কৰি জনাই দিব। তো আপোনালোকক মই দেখাবৰ কাৰণে মই সদায় ৰেডি হৈ থাকিম। কাৰণ আজি প্ৰথম ভিডিঅ' বনাইছোঁ যিহেতু, যদি কিবা ভুল ভ্ৰান্তি হৈছে তো ক্ষমা কৰি দিব নিজৰ ভাইটি দাদা হিচাপে। তো যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰি দিব। তো জয় অসম, ভালে থাকক।